নমস্কাৰ, আজি 12 জানুৱাৰীলৈ আহিছোঁ অসমৰ লগতে দেশ বিদেশৰ অন্যান্য ঠাই কিছু খবৰ। চেনেলটোলৈ নতুন যদি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনলৈ অধিক ষ্টপেজৰ দাবী। অসমৰ বিভিন্ন সামাজিক সংগঠন আৰু ৰেল যাত্ৰী দলে বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনে অসমৰ অধিক ষ্টপেজ ৰাখিবলৈ দাবী জনাইছে। তেওঁলোকৰ মতে যদিহে গুৱাহাটী, লামডিং, নিউ তিনিচুকীয়া আদি ঠাইত ষ্টপেজৰ দিয়া হয় তেন্তে সাধাৰণ যাত্ৰীৰ যথেষ্ট সুবিধা হ'ব বুলি কৈছে। এই মুহূৰ্তত আহি পৰিছে আনটো বিগ ব্ৰেকিং। অসমৰ মেধাভিত্তিক চাকৰি নিযুক্তি মডেল দেশজোৰা প্ৰশংসা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে অসমৰ চৰকাৰৰ মেৰিট বেছড ৰিক্ৰুইটমেণ্ট ছিষ্টেম অন্য বহু ৰাজ্যৰ বাবে আদৰ্শ হৈ উঠিছে। কোনো ঘোষ বা ৰাজনৈতিক হস্তক্ষেপ নথকাৰ বাবে যুৱ সমাজে এই ব্যৱস্থাক বিশ্বাস কৰিছে। দিব আহিছোঁ আনটো বিগ ব্ৰেকিং নিউজ। বিজেপি আৰু মিত্ৰ দলসমূহে অসমৰ 3টা ৰাজ্যসভা আসনত প্ৰাৰ্থী দিব। 2024 চনৰ আগতেই বিজেপিৰ নেতৃত্বাধীন জোটে অসমত খালী হ'বলগীয়া 3টা ৰাজ্যসভা আসনৰ বাবে একেলগে প্ৰাৰ্থী দিব বুলি সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে সংসদত অসমৰ শক্তি বঢ়াবলৈ লক্ষ্য লোৱা হৈছে। এই মুহূৰ্তত আহি পৰিছে আনটো বিগ ব্ৰেকিং। 2024 বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ মেনিফেষ্টো প্ৰস্তুতি আৰম্ভ। বিজেপিয়ে জনসংযোগ অভিযান আৰম্ভ কৰি সাধাৰণ মানুহৰ পৰা পৰামৰ্শ সংগ্ৰহ কৰিছে। উন্নয়ন, চাকৰি, শিক্ষা, স্বাস্থ্য আৰু পথ যোগাযোগ মেনিফেষ্টোৰ মুখ্য বিষয় হ'ব বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আহি পৰিছে আনটো বিগ ব্ৰেকিং। PM সদায় হিন্দু হ'ব, মন্তব্যক লৈ ৰাজনৈতিক বিতৰ্ক। CM হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছত AIMIM নেতৃত্বত আছাদুদ্দিন ওৱাইছিয়ে তীব্ৰ প্ৰতিক্ৰিয়া জনাইছে। বিষয়টোক লৈ দেশজোৰা ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছে। আহি পৰিছে আনটো খবৰ। 6,347 জন চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ। অসম চৰকাৰে বিভিন্ন বিভাগত নিযুক্তিৰ বাবে হাজাৰ হাজাৰ যুৱক-যুৱতীক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা নিবনুৱা সমস্যা হ্ৰাস পোৱাৰ আশা কৰা হৈছে। আহি পৰিছে আনটো খবৰ। গুৱাহাটী উচ্চ আদালতত নতুন আদালত কমপ্লেক্স। অসম ন্যায় ব্যৱস্থা শক্তিশালী কৰিবলৈ নতুন আদালত কমপ্লেক্স ভিত্তিত প্ৰস্তুত স্থাপন কৰা হৈছে। ইয়াৰ আধুনিক সুবিধাসমূহ থাকিব জানিব পৰা গৈছে। লৈ আহিছোঁ অসমৰ আনটো খবৰ। কাছাৰত 26 কোটি টকাৰ ইয়াবে টেবলেট জব্দ। পুলিচে কাছাৰ জিলাত অভিযান চলাই আছে। প্ৰায় 90,000 ইয়াবে টেবলেট জব্দ কৰিছে। এই ঘটনাত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান ড্ৰাগছ বিৰুদ্ধে চৰকাৰ অভিযান অব্যাহত আছে। বৰ্তমান সময়ত কাছাৰত তীব্ৰ হৈ পৰিছে। অসমত ঘন কুঁৱলীৰ প্ৰভাৱত শীতকালৰ বাবে অসমৰ ঘন কুঁৱলী পৰিছে। ৰেল আৰু বিমান চলাচল কিছু পৰিমাণে প্ৰভাৱিত হৈছে। প্ৰশাসনে সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে। 2024 বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰ হৈ উঠিছে। ৰাজনৈতিক দলসমূহে এতিয়াৰ পৰাই প্ৰচাৰ আৰম্ভ কৰিছে। আসন্নত অসমত নিৰ্বাচনী উত্তাপ বৃদ্ধি পাইছে। অবৈধ খনন আৰু পৰিৱেশ সুৰক্ষা। অসম চৰকাৰে অবৈধ বালি আৰু কয়লা খনিৰ বিৰুদ্ধে অভিযান জোৰদাৰ কৰিছে। পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আইন শৃংখলা ব্যৱস্থা শক্তিশালীকৰণ। অসম পুলিচ আধুনিক অস্ত্ৰ-শস্ত্ৰ, বাহন আৰু প্ৰযুক্তি প্ৰদান কৰি আইন শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। লৈ আহিছোঁ কেইটামান দেশ বিদেশৰ খবৰ। ইৰাণত চৰকাৰ বিৰোধী আন্দোলন তীব্ৰ। ইৰাণত চৰকাৰ বিৰোধী আন্দোলন প্ৰতিবাদ অধিক তীব্ৰ হৈ উঠিছে। বহু চহৰত হাজাৰ হাজাৰ লোকে ৰাস্তালৈ ওলাই আহি স্বাধীনতা আৰু অধিকাৰৰ দাবী তুলিছে। চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে বহু প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। NASAৰ মহাকাশযাত্ৰী অসুস্থ। NASAই ঘোষণা কৰিছে যে এজন মহাকাশযাত্ৰীৰ অসুস্থ হোৱাৰ বাবে ISSৰ পৰা আগতীয়াকৈ পৃথিৱীলৈ ঘূৰাই অনা হ'ব। আমেৰিকা বহু আন্তঃৰাষ্ট্ৰীয় সংগঠন এৰিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলবায়ু বৰ্তমান সময়ত শ্ৰম আৰু সামাজিক উন্নয়নৰ সৈতে জড়িত। প্ৰায় 60ৰো অধিক আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ পৰা ওলাই আহিছে। বিশ্বজুৰি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছে। UAEত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি সন্মিলনত বহু দেশৰো নেতাই 2024 ভিতৰত সৌৰ আৰু বায়ু শক্তিৰ ব্যৱহাৰ বঢ়াবলৈ সিদ্ধান্ত লৈছে।
বিখ্যাত লেখিকা জে.কে. ৰ'লিঙে ইৰাণৰ প্ৰতিবাদ সন্দৰ্ভত কৰা এটা মন্তব্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বৰ্তমান সময়ত। যদি আপুনি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিয়ক যাতে নিতৌ সকলোতকৈ আগত ভিডিঅ'সমূহ পাই থাকে।